অসমৰে এটি মনোমুগ্ধকৰ ঠাই ঠাইখন ডিমা হাছাও জিলাৰ উমৰাংচু গল্ফ ফিল্ড আকৌ কৈছোঁ ডিমা হাছাও জিলাৰ উমৰাংচু গল্ফ ফিল্ড ডিমা হাছাও জিলাৰ প্ৰতিজন বাসিন্দাই গৌৰৱ কৰে ঠাইখনক লৈ অসমবাসীও গৌৰৱ কৰে এনে সুন্দৰ প্ৰাকৃতিক দৃশ্যৰ বাবে মিলিয়ন মিলিয়ন লোকে ভাল পাইছিল কেএছচি নিউজৰ এটা ভিডিঅ' আৰু এই ঠাই ক'ত আৰু কেনেকৈ যাব পাৰি সবিশেষ জনাবলৈ আহ্বান জনাইছিল অসমৰ বহু লোক সুন্দৰ লোকেশ্যন বিচাৰি বহিৰাজ্যলৈ যায় কিন্তু উমৰাংচু গল্ফ ফিল্ডলৈ আহিলে আপুনি বাৰে বাৰে যেন আহিব বিচাৰিব প্ৰকৃতিৰ নৈসৰ্গিক কোলাত শুই থকা উমৰাংচুলৈ আপুনি নগাঁৱৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব পাৰিব নগাঁৱৰ পৰা হোজাই লংকা হৈ দূৰত্ব ১৩২ কিলোমিটাৰ উমৰাংচু গল্ফ ফিল্ডত আপুনি ৫০ টকাৰ বিনিময়ত পেডেল নাও লৈ লেকৰ বুকুত ২০ মিনিট ঘূৰিব পাৰিব ইয়াত ৬০০